নমস্কাৰ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে এডুকেশ্যন পাৱাৰ পইণ্ট 2। আজি আমি আলোচনা কৰিব গৈ আছোঁ হ'বলগীয়া যিটো ADRE চতুৰ্থ বৰ্গৰ এক্সাম আছে, সেই এক্সামৰ বাবে কেইটামান মাল্টিপল চইচ কুৱেশ্যন। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যদি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। তেনেহ'লে বলক আমি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ ভিডিঅ'ত প্ৰথমটো প্ৰশ্নলৈ আহিছোঁ আমি। প্ৰথমটো প্ৰশ্নত সুধিছে, কোনজন মোগল সম্ৰাটে তাজমহল নিৰ্মাণ কৰিছিল? কোনজন সম্ৰাটে তাজমহল নিৰ্মাণ কৰিছিল? ইয়াৰ অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব শ্বাহজাহান। শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল। এতিয়া আমি আহিছোঁ দ্বিতীয়টো প্ৰশ্নলৈ। দ্বিতীয়টো প্ৰশ্নত সুধিছে, ভাৰতৰ ক'ত স্বাধীনতা ঘোষণা কৰা হৈছিল? ভাৰতৰ স্বাধীনতা ক'ত ঘোষণা কৰা হৈছিল? ইয়াত অপশ্যন 4টা দিয়া আছে। ইয়াৰ অপশ্যন 4টাৰ পৰা শুদ্ধ অপশ্যনটো হ'ব দিল্লী। দিল্লীত ভাৰতৰ স্বাধীনতা ঘোষণা কৰা হৈছিল। এতিয়া আমি আহিছোঁ 3 নম্বৰ প্ৰশ্নলৈ। 3 নম্বৰ প্ৰশ্নত সুধিছে, ভাৰতৰ ক্ৰান্তিকাৰী কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ভগত সিং আছিল ভাৰতৰ ক্ৰান্তিকাৰী। এতিয়া আমি আহিছোঁ চতুৰ্থ প্ৰশ্নলৈ। চতুৰ্থ প্ৰশ্নত সুধিছে, ৰাণী লক্ষ্মীবাই ক'ত ৰাণী আছিল, অৰ্থাৎ ক'ৰ ৰাণী আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব খ, অৰ্থাৎ ঝাঁছিৰ ৰাণী আছিল। এতিয়া আমি আহিছোঁ পঞ্চম প্ৰশ্নলৈ। পঞ্চম প্ৰশ্নত সুধিছে, ভাৰতত ইংৰাজ ৰজাৰ সূচনা কেতিয়া হৈছিল, অৰ্থাৎ কিমান চনত হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব খ, অৰ্থাৎ 1757 চনত। এতিয়া আমি আহিছোঁ 6 নম্বৰ প্ৰশ্নলৈ। 6 নম্বৰ প্ৰশ্নত সুধিছে, অহিংসা আন্দোলন কোনে আৰম্ভ কৰিছিল? অহিংসা আন্দোলন আৰম্ভ কৰিছিল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে অহিংসা আন্দোলন আৰম্ভ কৰিছিল। এতিয়া আমি আহিছোঁ 7 নম্বৰ প্ৰশ্নলৈ। 7 নম্বৰ প্ৰশ্নত সুধিছে, কোন কাশীৰ ৰজা আছিল, অৰ্থাৎ কাশীৰ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব খ, অৰ্থাৎ বেনাৰসৰ ৰজা আছিল কাশীৰ ৰজা। এতিয়া আমি আহিছোঁ 8 নম্বৰ প্ৰশ্নলৈ। 8 নম্বৰ প্ৰশ্নত সুধিছে, ক'ত 1919 চনত জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ঘ। এতিয়া আমি আহিছোঁ 9 নম্বৰ প্ৰশ্নলৈ। 9 নম্বৰ প্ৰশ্নত সুধিছে, আহোম ৰাজত্ব কোনে আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চুকাফা। চুকাফাই আহোম ৰাজত্ব আৰম্ভ কৰিছিল। এতিয়া আমি আহিছোঁ 10 নম্বৰ প্ৰশ্নলৈ। 10 নম্বৰ প্ৰশ্নত সুধিছে, ভাৰতৰ স্বাধীনতা সংগ্ৰামত লাঠিচাৰ্জ আন্দোলন কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1921 চনত ভাৰতত স্বাধীনতা সংগ্ৰামত লাঠিচাৰ্জ আন্দোলন হৈছিল। এতিয়া আমি আহিছোঁ 11 নম্বৰ প্ৰশ্নলৈ। 11 নম্বৰ প্ৰশ্নত সুধিছে, ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব যে ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল 1885 চনত। এতিয়া আমি আহিছোঁ 12 নম্বৰ প্ৰশ্নলৈ। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। এতিয়া আমি আহিছোঁ 13 নম্বৰ প্ৰশ্নলৈ। 13 নম্বৰ প্ৰশ্নত সুধিছে যে সৰ্দাৰ বল্লভভাই পেটেলক কি উপাধি দিয়া হৈছিল? সৰ্দাৰ বল্লভভাই পেটেলক কি উপাধি দিয়া হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব লৌহ মানৱ। লৌহ মানৱ বুলি পেটেলক উপাধি দিয়া হৈছিল। এতিয়া আমি আহিছোঁ 14 নম্বৰ প্ৰশ্নলৈ। 14 নম্বৰ প্ৰশ্নত সুধিছে, ভাৰতৰ চূড়ান্ত স্বাধীনতা কেতিয়া লাভ কৰিছিল? ভাৰতে চূড়ান্ত স্বাধীনতা কেতিয়া লাভ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব যে 1947 চনত ভাৰতে চূড়ান্ত স্বাধীনতা লাভ কৰিছিল।
এতিয়া আমি 15 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 15 নম্বৰ প্ৰশ্নত সুধিছে অসমত ৰাজ্য প্ৰতিষ্ঠা হৈছিল অসমত কোনে ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আহোমসকলে অসমত ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ প্ৰশ্নটো অলপ ভুল হৈ আছে। প্ৰশ্নটো হ'ব অসমত কোনে ৰাজ্য প্ৰতিষ্ঠা কৰিছিল বা হৈছিল। এতিয়া আহিছোঁ আমি 16 নম্বৰ প্ৰশ্নলৈ। 16 নম্বৰ প্ৰশ্নত সুধিছে গান্ধীয়ে কেতিয়া দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল? যে দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ কৰিছিল গান্ধীজীয়ে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1930 চনত গান্ধীয়ে দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল। এতিয়া আমি আহিছোঁ 17 নম্বৰ প্ৰশ্নলৈ। 17 নম্বৰ প্ৰশ্নত সুধিছে কোন ভাৰতৰ চূড়ান্তভাৱে স্বাধীনতা সংগ্ৰামী আছিল? অৰ্থাৎ ভাৰতৰ চূড়ান্তভাৱে স্বাধীনতা সংগ্ৰামী কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব নেতাজী সুভাষ চন্দ্ৰ বসুৰ। অৰ্থাৎ নেতাজী সুভাষ চন্দ্ৰ বসুৰ আছিল ভাৰতৰ চূড়ান্ত স্বাধীনতা সংগ্ৰামী এজন ব্যক্তি। এতিয়া আহিছোঁ আমি 18 নম্বৰ প্ৰশ্নলৈ। 18 নম্বৰ প্ৰশ্নত সুধিছে কিমান চনত চুকাফাই আহোম ৰাজ্য স্থাপন কৰিছিল? কিমান চনত অসমত চুকাফাই আহোম ৰাজ্য স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1228 চনত। অৰ্থাৎ 1228 চনত চুকাফাই আহোম ৰাজ্য স্থাপন কৰিছিল। এতিয়া আহিছোঁ আমি 19 নম্বৰ প্ৰশ্নলৈ। 19 নম্বৰ প্ৰশ্নত সুধিছে যে 1857 চনৰ বিপ্লৱৰ নায়ক কোন আছিল? যে 1857 চনত বিপ্লৱৰ নায়ক কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ইয়াত অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব যে কোন আছিল মংগল পাণ্ডে, ৰাণী লক্ষ্মীবাই, তেতিয়া টুপি। ইয়াৰ পৰা কোনটো হ'ব যে সকলো আছিল বিপ্লৱী নায়ক। এতিয়া আহিছোঁ আমি 20 নম্বৰ প্ৰশ্নলৈ। 20 নম্বৰ প্ৰশ্নত সুধিছে যে বন্দে মাতৰম কোনে ৰচনা কৰিছিল? এইটো আপোনালোকৰ বাবে থৈ দিছোঁ, আপোনালোকে ইয়াৰ আনচাৰটো দিব যে বন্দে মাতৰম কোনে ৰচনা কৰিছিল। আজি এইখিনি আছিল আলোচনা কৰিবলগীয়া এইটো ভিডিঅ'ত। আজি আমি 20টা কুৱেশ্যন আলোচনা কৰিছোঁ। আগন্তুক ভিডিঅ'ত আমি আলোচনা কৰিম যে অসমৰ অৰ্থনীতি কেনেকুৱা অৱস্থা হৈ আছে ইয়াৰ ভিতৰত আমি অলপ আলোচনা কৰিম। তাৰ পিছৰ ভিডিঅ'ত আমি আলোচনা কৰিম অসমৰ চলচ্চিত্ৰ বিষয়ৰ ওপৰত। থেংক ইউ।